এভৰিৱান কি খবৰ সকলোৰে বিহু বুলি সকলো সাজিবলৈ কাচিবলৈ একদম ধুনীয়া হ'বলৈ পাৰ্লাৰ গৈছে চেলুন গৈছে গতিকে মইনো কিয় পিছ পৰি ৰম ময়ো সেইকাৰণে আহিলোঁ চেলুনলৈ আৰু এয়া চাওকচোন যিহেতু বিহু বুলি নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখিও ভাল লাগে আৰু এনেও নিজকে অকণমান ধুনীয়াকৈ সজাই পৰাই ৰাখিবও লাগে আৰু মই ভাল পাওঁ আৰু যিহেতু মই আহিছোঁ চুলি হাইলাইট কৰিবলৈ আৰু অলপ হেয়াৰ কাটিং কৰিবলৈ যিহেতু মোৰ চুলিখিনি বাঢ়ি গৈছে একদম মানে কিবা হৈছে আৰু চুলিখিনি বান্ধিবও নোৱাৰি মেলিবও নোৱাৰি মানে বিৰাট মানে দিগদাৰী পাই আছিলোঁ আৰু ঘৰতে হাইলাইট কৰিছিলোঁ কিন্তু বৰ এটা কালাৰটো বৰ লাইট হ'ল আৰু হেৰিও হৈ গৈছে মানে গুচিও গৈছে তাৰপিছতে মই বোলো ভালকৈ চুলিখিনি কিবা এটা কৰাওঁ তাৰপিছতে মই ভাবিছিলোঁ মেৰুণ কালাৰ কৰাম কিন্তু নাই তেওঁলোকে ক'লে যে নহয় আপোনাৰ চুলি মানে মুখৰ টোনৰ লগত কালাৰ টোনৰ লগত চুলিটো ধুনীয়াকৈ মিলাই দিব বুলি তাৰপিছতে তো সেইটো কালাৰ আচলতে এওঁ বেয়া পায় এওঁ মেৰুণ কালাৰটো বৰ এটা পচন্দ নকৰে অলপ গল্ডেন চকলেট ব্ৰাউন টাইপৰ তেনেকুৱা কালাৰবিলাক ভাল লাগে ময়ো ভাল পাওঁ বাৰু তেওঁ ক'লে কৰালে তেনেকুৱা কৰাবা তো মানুহজনেও তাৰ যিজন মানে চেলুনৰ এক্সপাৰ্টজনে ক'লে যে এইটো কালাৰ ভাল লাগিব গতিকে মই কৰালোঁ এয়া চাওক তেওঁলোকে মোক গোটেই ধুৱাই মেলি চুলি হেয়াৰ কাটিং কৰি ৱাছ কৰি এফালে কালাৰ লগাই মেলি ধুনীয়াকৈ এইখিনি বান্ধি থৈ দিছে তাৰপিছতে মোৰ ফাইনেল লুকটো পিছত দেখাম বাৰু দেই ৰ'ব আৰু এয়া মোৰ ফ্ৰণ্টৰ লুকটো আৰু আচলতে ক'বলৈ গ'লে কি হয় আনে মোক ধুনীয়া দেখাওক বা নেদেখক সেইটো পিছৰ কথা মই নিজকে কিমান ধুনীয়া দেখোঁ বা নিজকে মই ধুনীয়া দেখোঁ নে নেদেখোঁ সেইটোহে আচলতে মেটাৰ কৰে বাকীবোৰৰ কথা কোনো কথা নাই আৰু আচলতে সেইটোৱে যিহেতু বহুত দিনৰ পৰা নিজৰ মানে লুকটো অকণমান চেঞ্জ কৰিবলৈ মন গৈ আছিলে কিন্তু সময়ৰ অভাৱৰ কাৰণে মই চেলুন যাব পৰা নাছিলোঁ এইবাৰ বোলো নাই যেনেকৈ হ'লেও গৈ পেলাই মই মোৰ কামখিনি কৰিহে আহিম চ' সেইকাৰণে মানে মোৰ এইবাৰ লুকটো অকণমান চেঞ্জ কৰিলোঁ মোৰ হেয়াৰ ষ্টাইলটো হেয়াৰ কালাৰটো অকণমান যিহেতু চেঞ্জেছ কৰা হ'ল গতিকে এই মোৰ নতুন লুকটো আপোনালোকে কেনেকুৱা পালে মোক কেনেকুৱা লাগিছে শ্বুট কৰিছে নে আপোনালোকে কমেণ্ট কৰি জনাবাচোন আপোনালোকৰ কমেণ্টবিলাকে মোক বহুত ভাল লাগে আৰু উৎসাহো দিয়ে নতুন ভিডিঅ' বনাবলৈ গতিকে ইয়াৰ পিছফালৰ পৰা চুলিখিনি কেনেকুৱা লাগে সেইটোও দেখাম দেই আপোনালোকক ৰ'ব এয়া মোৰ বেক চাইডৰ চুলিখিনিৰ লুকটো আৰু এইটো ষ্টাইল আৰু এইটো হেয়াৰ কালাৰত মই বিৰাটেই ছেটিছফাইড মোৰ বিৰাটেই ভাল লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে মোৰ নিজকে এই চেঞ্জেছটো পাই বাকী আপোনালোকৰ কেনেকুৱা লাগিলে মতামতটো জনাবচোন দেই আৰু আপোনালোকেও এই বিহুত নিজকে অকণমান কিবা এটা চেঞ্জ কৰক নিজকে ধুনীয়া কৰক নিজকে সজাই পৰাই ধুনীয়াকৈ ৰাখক আৰু সকলোকে ৰঙালী বিহুৰ উলগ জনালোঁ কিন্তু দেই আৰু পিঠাপনা বনাইছেনি বাৰু সকলোৱে মই পিঠাপনাৰ বনোৱাৰ মাজতে এইখিনিও কৰি আছোঁ কিন্তু দেই বাকী আজিলৈ আহোঁ দেই আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত বাই